ৰাফিকুল ইছলাম আহমেদৰ হত্যাৰ আজি ৫টা বছৰ অতিক্ৰম কৰিলে, কিন্তু CBI বা গৃহ বিভাগে যি ধৰণে ফলপ্ৰসূভাৱে কাম কৰিব লাগিছিলে আজিলৈকে তেখেতৰ যি হত্যাকাৰী মুকলি আকাশৰ তলত এজনো আসামীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নহ'ল। গতিকে এই সমগ্ৰ ঘটনাটো সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু ৰাফিকুল ইছলাম আহমেদৰ স্মৃতিত প্ৰতি বছৰে আমি ছাত্ৰ সংহতি দিৱস উদযাপন কৰোঁ। প্ৰতি বছৰৰ 1 আগষ্ট তাৰিখে এইবেলি আমি 1 আগষ্ট তাৰিখে ছাত্ৰ সংহতি দিৱসটো গুৱাহাটী মাছখোৱা সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত আমি আয়োজন কৰিছোঁ। আমি তাতে 12 বৰণীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অসমৰ বিভিন্ন আগশাৰীৰ ব্যক্তি, শিক্ষাবিদ, অভিভাৱক, অসমৰ বুদ্ধিজীৱী ৰাইজ, বিশেষকৈ আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিক্ষাবিদ, বুদ্ধিজীৱী, বিশিষ্ট লেখক হীৰেণ গোহাঁই ছাৰক আমি মুখ্য অতিথি হিচাপে লৈ গুৱাহাটীত আমি 1 আগষ্ট তাৰিখে ছাত্ৰ সংহতি দিৱস উদযাপন কৰিম। আৰু ইয়াৰ লগে লগে ক'ব খুজিছোঁ যে আমাৰ সেইদিনাখন আমাৰ এটা আলোচনা চক্ৰ হ'ব মিটিঙৰ অন্তত। সেই আলোচনা চক্ৰটোত আমি অসমৰ সৰ্বস্তৰৰ ৰাইজৰ, বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ ওপৰত যি ধৰণে এটা প্ৰতিশোধমূলক যি ধৰণে এটা মানে এক্টিভিটিজ কৰি আছে গভৰ্ণমেণ্টে, যেনেকুৱা উচ্ছেদ, বহুতো ক্ষেত্ৰত দেখা যায় যে কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ উচ্ছেদ নোটিছ প্ৰেৰণ কৰি আছে। আচ্ছা, উচ্ছেদ প্ৰকৃত ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিব পাৰে নেকি কওক? ভাৰতীয় নাগৰিক কৰ কাটাল দি আছে, ভাৰতীয় নাগৰিক ভোটাধিকাৰ আছে, অসমৰ জলবায়ু, অসমৰ বতাহ পানী খাই এইখন অসমৰে মানুহ, অসমৰে হাড়ে এমুজুৱে থকা মানুহখিনিক চৰকাৰে বিভিন্ন সময়ত দেখা পাওঁ যে উচ্ছেদ কৰি থকা দেখা গৈছে। আচ্ছা, উচ্ছেদ কৰাৰ পূৰ্বে সেই মানুহখিনিক জৰীপ কৰি পেলাই পুনঃস্থাপন দিয়াৰ দায়িত্বটো কিন্তু অসম চৰকাৰৰ। সমগ্ৰ ঘটনাটোক লৈ বিশেষকৈ অসমত উচ্ছেদ বন্ধ কৰাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত PIL কৰিম। ABMCয়ে দিল্লী সুপ্ৰিম কোৰ্টত আমি উচ্ছেদ বন্ধ কৰাৰ কাৰণে PIL কৰিম। আৰু অনাৰেবল চিফ জাষ্টিছ আমি সমান্তৰালকৈ আমি চিঠি লিখিম। অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক আমি চিঠি লিখিম। গতিকে অসমত সকলোৱে শান্তিৰ পৰিৱেশ যাতে থাকে, শান্তি সম্প্ৰীতি মিলাপ্ৰীতি বৰ্তাই সকলো জাতি জনগোষ্ঠী একেলগে মিলাপ্ৰীতিৰে বসবাস কৰি আমি থকাটো কামনা কৰিছোঁ। ৰাইজৰ কাষত, ৰাইজৰ হৈ আছে আৰু ভৱিষ্যত দিনতো থাকিব। আপুনি যিটো কথা কৈছে যে ABMC আজিৰ তাৰিখত বিভাজিত, এইটো আনকনষ্টিটিউচনেল ৱাৰ্ড, বিভাজিত বুলি আমি দেখা নাই। ABMC প্ৰথমৰ পৰাই আছে আৰু থাকিব। আৰু সেই ABMCয়ে সমগ্ৰ BTADৰ ৰাইজৰ এটা বজ্ৰ কণ্ঠ হিচাপে আগন্তুক দিনবোৰত কাম কৰিব। এই কথাটো আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ।